নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, সকলোৰে খবৰ ভালনে? মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 4ৰ পৰিৱেশৰ প্ৰশ্নোত্তৰখিনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰে আশা কৰি মই আজি লেচনটো আৰম্ভ কৰিছোঁ। প্ৰথম লেচন হ'ল গছ-গছনিৰ কথা। অনুশীলনী 1 নম্বৰ ক, উদ্ভিদ এজোপাৰ অংশসমূহ নাম লিখা। উত্তৰ, উদ্ভিদ এজোপাৰ অংশসমূহৰ নাম হ'ল গা, গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। খ নম্বৰ, শিপাক পাচলি হিচাপে হোৱা তিনিবিধ উদ্ভিদৰ নাম। উত্তৰ, শিপাক পাচলি হিচাপে হোৱা তিনিবিধ উদ্ভিদৰ নাম হ'ল গাজৰ, মূলা, বিট। গ নম্বৰ, উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ কি? উত্তৰ, উদ্ভিদৰ পাতৰ বৰণ সেউজীয়া হোৱাৰ কাৰণ হ'ল পাতত পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থ থাকে। ঘ নম্বৰ, বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম লিখা। উত্তৰ, বছৰৰ সকলো সময়তে ফুলি থকা দুবিধ ফুলৰ নাম হ'ল গোলাপ, নয়নতৰা, জবা। ঙ নম্বৰ, গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম লিখা। উত্তৰ, গ্ৰীষ্ম ঋতুত হোৱা তিনিবিধ ফলৰ নাম হ'ল লিচু, জামু, আম। প্ৰথম ছ নম্বৰ, চাৰিবিধ বহুগুটীয়া ফলৰ নাম লিখা। উত্তৰ, চাৰিবিধ বহুগুটীয়া ফলৰ নাম হ'ল কঁঠাল, লেটেকু, ডালিম, কমলা। খালী ঠাই পূৰ কৰা। ক নম্বৰ, উদ্ভিদে আহাৰ প্ৰস্তুত কৰিবলৈ গেছ ব্যৱহাৰ কৰে। এনচাৰ, অক্সিজেন। খ নম্বৰ, লিচু, জলফাই আদিৰ গুটি থাকে। উত্তৰ, এটা থাকে। গ নম্বৰ, উদ্ভিদে বায়ুমণ্ডলত গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। অক্সিজেন। উত্তৰ হ'ব অক্সিজেন। ঘ নম্বৰ, ফুলৰ পৰাই গেছ উৎপন্ন হয়। উত্তৰ, ফল। ফুলৰ ৰং আৰু কীট-পতংগক আকৰ্ষণ কৰে। গোন্ধে। উত্তৰ, গোন্ধে হ'ব। 3 নম্বৰ, শুদ্ধ উত্তৰটোত চিন দিয়া। উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড, অক্সিজেন আহৰণ কৰে। উত্তৰ, উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ আহৰণ কৰে। খ নম্বৰ, শেৱালি, ৰজনীগন্ধা আদি দিনত ৰাতি ফুলে। উত্তৰ, শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলে। গ নম্বৰ, কমলা, বগৰী আদি গ্ৰীষ্ম ঋতুত শীত ঋতুত হোৱা ফল। উত্তৰ, কমলা, বগৰী আদি শীত ঋতুত হোৱা ফল। ঘ নম্বৰ, মাটিকঁঠাল, তৰমুজ আদিৰ আকাৰ সৰু ডাঙৰ। উত্তৰ, মাটিকঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ। 4 নম্বৰটো এটা ছবি আঁকিব দিছে। তুমি খাই ভাল পোৱা এবিধ ফলৰ ছবি আঁকা। ইয়াত যোনে যি ফল খাই ভাল পোৱা তাৰে ছবি এটা আঁকি লয়। আজিৰ ক্লাছটো ইমানেই। যদি মোৰ চেনেলটোত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক নেক্সট এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দি থাকিম আৰু নেক্সট ক্লাছত ইয়াৰ ইংলিছৰ, মেথছৰ এনচাৰখিনি দিম। সকলোৱে চাই যাব বুলি আশা কৰি আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।